নমস্কাৰ, মই অভিনৱ শইকীয়া, অভিনৱ এম্বিশ্যন ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইটো মোৰ চেনেলত দ্বিতীয় ব্লগ। আৰু আজি লগত মই লৈ আহিছোঁ বাঁহী আৰু পথাৰৰ ফালে অলপ ওলাই যাওঁ। নিশ্চয় আপোনালোকে মোৰ মুখখনত পোহৰ দেখিছে, বেলিৰ ৰঙীন পোহৰত গৈ আছোঁ পথাৰলৈ। আৰু মোৰ লগত আছে মোৰ বা বিদিশা, তাই সেয়া আহিছে লগতে। হাই ফ্ৰেণ্ডছ। আৰু আজি যিহেতু একো বিশেষ কাৰণ নাই, সেইবাবে অলপ পথাৰলৈকে ওলাই আহিলোঁ আৰু পথাৰত অলপ বাঁহীটো বজাম আৰু আপোনালোকক শেষত এটা গুৰুত্বপূৰ্ণ কথা ক'ম। আপোনালোকে সেইবাবে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক। আৰু এটা পথাৰৰ সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাম। এয়া একদম সুন্দৰ পৰিৱেশ, গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো কণ্টিনিউ। আৰু এইজোপা হ'ল আমাৰ আমলখি, আৰু আমলখিজোপা আপোনালোকে চাই লওক। আৰু এইজোপাই হ'ল আমাৰ আমলখি। মই অলপ বাঁহীটো বজাম। যিহেতু ৰাস পাৰ হৈ গৈছে, মই ৰাসৰ সুৰটো খুব বেছি ভাল পাওঁ, গতিকে ৰাসৰ সুৰটো অলপ বজাই পেলাই ভিডিঅ'টো শেষত এটা গুৰুত্বপূৰ্ণ কথা কওঁ। আপোনালোকে চাই থাকক আৰু মই বাঁহীটো বজাইছোঁ, ভালদৰে শুনি থাকক। ধন্যবাদ। আৰু বাঁহী বজালোঁ আপোনালোকে নিশ্চয় শুনিলে, আৰু কেনে পাইছে কমেণ্টটো কৰি দিব। আৰু শেষত যে কৈছিলোঁ গুৰুত্বপূৰ্ণ কথা বুলি, ৰ'ব আলিটোত বহি লওঁ। আৰু এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনালোকলৈ এটা প্ৰশ্ন, যে আপোনালোকে হাঁহি ভাল পায়নে নাপায় বাৰু? যদি হাঁহি ভাল পায়, ডেছক্ৰিপশ্যনত এটা মই চেনেলৰ লিংক দি থৈছোঁ। চেনেলটোৰ নাম হৈছে হাঁহিৰে জীৱন সজাওক। আপোনালোকলৈ এটা ৰিকুৱেষ্ট, 1 ফেব্ৰুৱাৰীৰ পৰা সেই চেনেলটোত ভিডিঅ' দিয়া হ'ব। আপোনালোকলৈ এইটোৱে ৰিকুৱেষ্ট যে আপোনালোকে যদি হাঁহি ভাল পায়, হাঁহিব বিচাৰে, তেনেহ'লে চেনেলটো, মোৰ ৰিকুৱেষ্ট যে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ইমানেই আছিল। আৰু পথাৰ, এইখনেই আমাৰ পথাৰ, য'ত আমাৰ সপোনবোৰ ইয়াতে আছে। গতিকে আজিলৈ ইমানেই। চাই থাকিব অভিনৱ এম্বিশ্যন। আৰু শেষত কওঁ, আপোনালোকে খুব কম দিনৰ ভিতৰতে মোৰ 200 ছাবস্ক্ৰাইবাৰ কৰি দিলে, তাৰ বাবে আপোনালোকলৈ ধন্যবাদ। আৰু আকৌ এবাৰ কৈছোঁ ধন্যবাদ। আজিলৈ বিদায়।